নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে কণমানি অংকুৰ আছে। আজি অংকুৰে মই এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে আগবঢ়াইছোঁ। ভিডিঅ'টো হৈছে যে অসমীয়াৰ পৰম্পৰাগত খাদ্য বৰা চাউলৰ চেৱা কেনেকৈনো দিয়ে সেই সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ বিৱৰণ আগবঢ়াম। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰা চাউলৰ চেৱা দিবৰ বাবে প্ৰথমতে চাউলখিনি পানীত তিয়াব লাগিব। যদি নতুন চাউল হয় তেনেহ'লে বেছি দেৰিলৈকে তিয়াব লাগিব, আৰু যদি পুৰণি চাউল হয় তেনেহ'লে বেছি সময় নিতিয়ালেও হ'ব। প্ৰায় আমি এই চাউলখিনি 6 পৰা 7 ঘণ্টা এনেদৰে পানীত তিয়াই থ'ব লাগিব। দ্বিতীয়তে আমাক এটা প্ৰয়োজন হ'ব টৌৰ, আৰু সেই টৌটো এনেদৰে মাটিৰে লেপি লোৱা হয়, কিয়নো জুইত দিয়া হ'ব যাতে জুইৰ উত্তাপত যাতে সোনকালে ক'লা পৰি নাযায় বা সোনকালে গৰম হৈ নপৰে, তাৰ বাবে এনেদৰে মাটিৰে লেপি লোৱা হয়। আৰু মাটিৰে লেপি লোৱাৰ পিছত ইয়াক শুকাবৰ বাবে ৰ'দত এনেদৰে ৰাখি দিয়া হয় অলপ সময়ৰ কাৰণে। তৃতীয়তে আমাক প্ৰয়োজন হয় কলপটুৱাৰ। কলগছৰ গা গছৰ যি কলপটুৱা আছে সেই কলপটুৱা এনেদৰে এখন কাটি এনেদৰে লৈ অনা হয়, আৰু সেই কলপটুৱাখনৰ সৰু সৰুকৈ 3টা ভাগ কৰা হয়। এনেদৰে সৰু সৰুকৈ 3টা ভাগৰ দৰকাৰ হয় চেৱা দিবৰ বাবে। এনেদৰে কলপটুৱাখনৰ এনেদৰে সৰু সৰুকৈ 3টা ভাগ কৰা হয়, আৰু ভাগ কৰাৰ পিছতেই কলপটুৱাখনৰ যি ওপৰ ভাগ আছে, বাকলি বুলিয়ে কৈছোঁ, সেই বাকলিসমূহ এনেদৰে গুচাই লোৱা হয়। যিহেতু 3টা ভাগ কৰা হয়, প্ৰত্যেকটো ভাগৰে এনেদৰে যিসমূহ বাকলি আছে সেই বাকলিসমূহ এনেদৰে আঁতৰাই লোৱা হয়। আৰু এনেদৰে বাকলিসমূহ আঁতৰাৰ পিছতেই এই যি 3টাকৈ ভাগ আছে সেই প্ৰত্যেকটো ভাগৰে মাজত একোটাকৈ ফুটা কৰা হয়। দেখুৱাইছোঁ এয়া এনেদৰে 4চুকীয়াকৈ প্ৰত্যেকখন, যিহেতু 3খন আছে সেই 3খন ভাগৰ এনেদৰে মাজত 4চুকীয়াকৈ একোটাকৈ বাট কৰা হয়। এই বাটনো কেলৈ কৰা হয় পিছত মই কৈ আছোঁ, প্ৰথমতে এই দৃশ্যটো আপোনালোকে চাই লওক। আপোনালোকে ভাবিব পাৰে যে চেৱা দিয়াত এনেদৰে কলপটুৱাটো কেলৈ ব্যৱহাৰ কৰা হয়। কলপটুৱা ব্যৱহাৰ কৰাৰ উদ্দেশ্যটো হৈছে যে সোনকালে পুৰি নাযাবলৈ, কিয়নো কলপটুৱাত পানী থাকে, কলগছত পানী থাকে, সকলোৱে জানে যে এই পানীৰ বাবে কলপটুৱাটো সোনকালে পুৰি নাযায়। যিহেতু চেৱা দিয়া জুইত বনোৱা হয়, এই কলপটুৱা সেইবাবে ব্যৱহাৰ কৰা হয়। আৰু তাৰপিছতেই ভগৱানৰ নাম লৈ যি জুইকুৰা ধৰা হৈছিল সেই জুইকুৰাত এনেদৰে বহুৱাই দিয়া হৈছে টৌটো, আৰু টৌটোত দিয়া হৈছে পানী। আৰু যিখিনি চাউল প্ৰায় 6-7 ঘণ্টা ধৰি তিয়াই থোৱা আছিল বৰা চাউলখিনি, সেই বৰা চাউলখিনিত এনেদৰে এটা খৰাহীত টুকি লোৱা হয়। আৰু যিটো টৌ জুইত বহুৱাই থোৱা আছিল সেই জুইত পূৰ্বতে কাটি থোৱা কলপটুৱাৰ যি 3টাকৈ ভাগ আছিল, বাট ফুটা যি কলপটুৱা আছিল, সেই কলপটুৱা কেইখন এনেদৰে সুন্দৰভাৱে যি টৌটো পতা হ'ল সেই টৌটোৰ ওপৰত এনেদৰে সুন্দৰভাৱে জাপি দিয়া হয়। আৰু এই যি বাট কৰা হৈছিল যে পূৰ্বতে, সেই বাটটো এনেদৰে সুন্দৰভাৱে উলিয়াই দিয়া হয়, যাতে পানীৰ যি উতল, পানী গৰম হৈ যিটো উতল ভাৱটো আহে, সেই পানীৰ ভাৱটো যাতে ওপৰলৈ আহিব পাৰে। আৰু তাৰপিছতেই সুন্দৰভাৱে বাটটো দি এই ওপৰত এই চাউলখিনি, টুকি থোৱা চাউলখিনি এনেদৰে এটা খৰাহীত দি দিয়া হয়, আৰু দি দিয়াৰ পিছতে ঢাকি থোৱা হয় এখন কাঁহীৰে। আৰু মায়ে সেৱা ধৰিছে যাতে সুন্দৰভাৱে সেৱাখিনি হয়, তাৰ বাবে এনেদৰে সেৱা ধৰিছে। সেৱা দিয়া চাউলখিনি সিজিছে নে নাই সিজা এনেদৰে চাব পাৰি এবাৰ, আৰু চাই যি নিসিজা চাউলখিনি ওপৰলৈ আনি পুনৰবাৰ কাঁহীখনে ঢাকি দিয়া হয়। আৰু অৱশেষত হৈ গ'ল
অসমীয়াৰ পৰম্পৰাগত খাদ্য চেৱা দিয়া।